নমস্কাৰ বন্ধু বান্ধৱীসকল, চাওকচোন বাৰু আজি ইমানেই গৰম পৰিছে, 39 ডিগ্ৰী চেলচিয়াছ হৈছে। এনেকৈ কি হ'ব আৰু পৃথিৱীচোন ভস্ম হৈ যাব। এইফালে ভাইটি গৰম বুলি স্কুল নগ'ল, ঘৰতে পঢ়ি আছে। এইফালে মায়ে মাছ বেপাৰীজনৰ পৰা মাছ লৈছিলে, সৰু মাছ এইফালে বাচি আছে। আজি ভাবিলোঁ অলপ বইল আঞ্জাকে খাম, সেয়েহে এইফালে ঢেকীয়াও আছে, ঔটেঙাও আছে। তাকে ভাবিলোঁ আজি মাছৰ বইল আঞ্জাকে বনাম। পানীখিনি উতলিবলৈ দি এইফালে ঢেকীয়া দিলোঁ, ঔটেঙা দিলোঁ আৰু পিঁয়াজ, এইফালে নহৰু আৰু এয়া অলপ টেঙামৰা পাত, শুকান জলকীয়া 4টা দিলোঁ। এইফালে এতিয়া অলপ উতলিবলৈ দিছোঁ, নিমখ অলপ দিলোঁ। আৰু এইফালে চাওকচোন সৰু সৰু তিতাকেলা ক'তনো পালে জানো পাপাই, এইটো হেনো সৰুতে এনেকেই খায়। এইখিনি হাফ বইল হৈ যোৱাৰ পাছত জলকীয়াকেইটা উলিয়াই দিলোঁ আৰু অলপ পানী ঢালি দিলোঁ। জলকীয়াখিনি এইফালে পিচি ল'ম, তাৰপাছত এয়া মাছ দি দিছোঁ উতলিবলৈ আৰু পিচি লোৱা জলকীয়াখিনি দি দিলোঁ। এতিয়া পূৰা উতলাই ল'ম। মাজে মাজে পানী খাই আছোঁ ফেনৰ তললৈ আহি পিনে, যিহেতুকে ইমান গৰম পৰিছে, শৰীৰটোৰ কাৰণে পানী লাগিব। এইফালে এতিয়া মুখত আইচ লগাইছোঁ। এয়া আমাৰ ভাতৰ থালি ৰেডি। আজি কলপাতত খাইছোঁ আৰু আজিলৈ বাই।